তো নমস্কাৰ আজি আমাৰ এখন নতুন ছবি এখন শ্বুটিং আৰম্ভ হ'ব গতিকে আমাৰ প্ৰায় কেমেৰা স্ক্ৰিপ্ট আৰ্টিষ্ট সকলো ৰেডি হৈছে এতিয়া ফাৰ্ষ্ট শ্বট দিম আৰু গতিকে ভিডিঅ'টো বনাইছোঁ যিহেতু কেনেকুৱাকৈ শ্বুটিং কৰোঁ কি কৰোঁ আপোনাক সকলোৱে দেখুৱাম এতিয়া বৰ্তমান এখন দেখিছে আমাৰ শ্বুটিং পূৰা ৰেডি এইফালে আপোনালোকৰ কেমেৰা পূৰা ৰেডি গতিকে এতিয়া মানে আমি ফাৰ্ষ্ট শ্বট দিম গতিকে আপোনাক চাই থাকক গতিকে এইখন শ্বট ফিল্ম আহিব আৰু কেমেৰা ইউটিউব চেনেলত গতিকে দিনটো কেনেকুৱা কি শ্বুটিং কৰোঁ আপোনালোকক মই এতিয়া দেখুৱাম আৰু গতিকে যদি ব্লগটো চাই ভাল পায় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া আমাৰ ফাৰ্ষ্ট আজি প্ৰায় এতিয়া 12টা বাজে ফাৰ্ষ্ট যিহেতু 12টা বাজিল গতিকে আজি বতৰটো ইমান ভাল নহয় তথাপিও আমাৰ ফাৰ্ষ্ট শ্বট দিব এতিয়া আমাৰ সমীৰণে ডাইৰেকশ্যন কৰিছে বাকী এইবিলাক আছে সকলো লগত আপোনালোকক চিনাকি কৰি দিম অলপ দেৰিকৈ এতিয়া অলপ তো গাইজ কিবা কালি বতৰটো ভাল কৰিছে বাকী যি নহওক ৰাতিপুৱা হৈছে ভাগত বৰষুণ দিছিল কিন্তু আমি নহয় বুলি ভাবিছিলোঁ এতিয়া বৰষুণ চাইজকৈ ৰ'দটো দিছে বৰ্তমান আমাৰ এইফালে শ্বুটিং চলি আছে গাইজ এইফালে শ্বুটিং আউটডোৰ লোকেশ্যন ধুনীয়া এতিয়া মানে কি কৰি আছোঁ আৰু এতিয়া আপোনালোকক মই সকলোৱে দেখুৱাম যিয়ে পাৰোঁ দেখুৱাইছোঁ তো এতিয়া ভিডিঅ' চাই থাকক এতিয়া শ্বুটিং কৰি থাকিলে মানে ব্লগ শ্বট বনাব সুবিধা হয় গতিকে যিয়ে পাৰোঁ আপোনাক দেখুৱাইছোঁ গতিকে এইফালে শ্বুটিং চলি আছে আপোনালোকক মই দেখাইছোঁ গাইজ চাই থাকক পিছতো তুমি ধেমালি কৰি তো আমাৰ শ্বুটিং চলি আছে বৰ্তমান এয়া কিটচেনৰ লোকেশ্যন চাওক আৰু ইফালে এই মোক কুটিছি এক কৰিব আৰু হাক্কাং কৰিব দেখুৱাইছোন হাক্কাং কৰিব দেখুৱাইছোন হাত কৰিলা হাত কৰা অহাৰ পিছত ফাল্টু কি হ'ল তুমি অকণমান ঘামি হেৰি হৈ গৈছা আৰু মানে কি হ'ল ফোনটো আহিল অইল ফ্ৰেপ হৈ গৈছে কি হ'ল ৰচোন মানে তোমাৰ মনতে তোমাৰ লগত তো গাইজ বৰ্তমান আমাৰ মানে যিটো মানে সেই চিনটো হ'ল প্ৰায় এতিয়া 12টা বজাৰ পৰা 2টা বাজিল 2টা চিন হ'ল তাৰপিছত এতিয়া আমি ভাত খাব যাম যিহেতু 2টা বাজিল চব প্ৰত্যেকতে ভোক লাগিছে কিবা খাব ৰাতিপুৱাৰ পৰা একো খোৱা নাই কাৰণ কি হ'ল ৰাতিপুৱা বৰষুণ দিলে আৰু এতিয়া পূৰা ৰ'দ বতৰটো কাৰণে অলপ প্ৰব্লেম হৈ আছে যি নহওক এতিয়া মানে কিবা এটা খাব যাম আমাৰ লগত আছে সমীৰণ আছে ৰূপ আছে দেখুৱাই দিছোঁ আপোনালোকক আৰু এই পাছফালে সেইকেইজন ৰিলচ বনাই আছে ৰিলচ মেন গাইজ আজিকালি যি নহওক এইটো আমাৰ এইটো হ'ল আহি আছে চাব ৰূপ আমাৰ মানে আহি আছে আৰু এই আমাৰ ব্লগ ব্লগ বনাই আছে মই সেয়ে আৰু গাইজ এতিয়া সমীৰণ কিবা কৈ দিব শ্বপিংখনৰ ওপৰত শ্বপিংখন ভালেই হ'ব আমাৰ বৰ্তমান শ্বট লোৱা গ'ল সেইখিনি ভালে হৈছে আৰু এতিয়া ৱেডাৰটো আমি ভাল পাইছোঁ লোকেশ্যনখিনি ধুনীয়া লোকেশ্যন সঁচা আৰু কাম কৰি ভাল লাগিছে অভিনেতাজনো ভাল আৰু নতুন হ'লেও যদিও নতুন তেওঁলোকে ভাল কাম কৰিছে আৰু তেওঁলোকৰো ভৱিষ্যত কামনা কৰিলোঁ ভালে হ'ব আৰু অতি সোনকালে আহি আছে দেই তো সেই আৰু ছবিৰ নাম হৈছে তুমি মোৰ এটা ধুনীয়া নাম ধুনীয়া কাহিনীৰ লগত মানে সেই আৰু আপোনারা চালে গম পাব আৰু কেমেৰা ইউটিউব চেনেল আহিছে এতিয়া আমি কিবা খাব যাওঁ অকণমান থকা তো গাইজ বৰ্তমান আমাৰ এইবাৰ তুমি মোৰ শ্বৰ্ট ফিল্মত যি দুগৰাকী মানে লিডাৰ আছে তেওঁলোকক চিনাকি কৰিব ওলাইছোঁ এয়া হৈছে ভাৰ্গৱ আৰু এয়া হৈছে ভাৰ্চুলিনা তো কিবা এটা কৈ দিয়া বেক কেমেৰা কৈ দি আছোঁ শ্বৰ্ট ফিল্মখনৰ নাম হৈছে তুমি মোৰ গতিকে আপোনালোক সকলোৱে চাব ভাল লাগিছে আশীৰ্বাদ কৰিব আৰু যাতে ভাল হয় কৈ দিয়া তুমি কৈ দিয়া মৰম দিব আমাক তো সেয়া আৰু এই টিম আছে এতিয়া প্ৰায় 2টামান বাজে এতিয়া আমি ভাত খাব যাম তাৰপিছত আকৌ আপোনাৰ ব্লগটো ষ্টাৰ্ট কৰিম কি কৰোঁ আপোনাক চাই ৰাখক গাইজ ভাত খাব ব্লগটো ভাত আহি গ'ল বৰ্তমান এই ভাত আহি গ'ল আৰু বাকী ভাত আহিব আছে ইফালে ইয়াতে আছে ইফালে আছে ইফালে আছে আমাৰ ভাত আহি গ'ল গাইজ এতিয়া ভাত তাত খাই উঠি নেক্সট কি কৰোঁ ডিছকাছ কৰি কিনে আপোনালোকক গাইজ লগ পাই আছোঁ তো এতিয়া তো গাইজ বৰ্তমান আমি পূৰা শ্বুটিং কৰিয়ে আছোঁ আৰু আজি এতিয়া বৰ্তমান আছোঁ বিদ্যাৰ বেংকৰ ওপৰত আছোঁ আজি গ্ৰামীণ বিকাশ বেংকৰ ওপৰত আছোঁ ইয়াত এটা চিন্তা শ্বুটিং হৈ আছে আপোনাক দেখুৱাই আছোঁ কেনেকুৱা কি শ্বুটিং চলি আছে তো নমস্কাৰ মানে কি হ'ল যোৱাকালিৰ পৰা আজি আকৌ ছেকেণ্ড ডে শ্বুটিং ৰাতিপুৱাৰ পৰা পূৰা কণ্টিনিউ বৰষুণ মাৰি আছে এতিয়া প্ৰায় 3টামান বাজিছে এতিয়া ৰ'দটো দিছে আৰু এতিয়া আমি মানে কি আকৌ নেক্সট শ্বুটিঙৰ কাৰণে আহিছোঁ প্ৰত্যেক মাতিলৈ আহিল এতিয়া আমি শ্বুটিং কৰিম আৰু আপোনাক দেখুৱাই আছোঁ কেনেকৈ শ্বুটিং কৰি আছোঁ
এতিয়া আপোনালোক দেখা পাব আৰু আপোনাক কেনেকৈ কি কৰি আছোঁ আমি বৰ্তমান আছোঁ আমি খৰিকটত আছোঁ বৰ্তমান আপোনাক দেখুৱাই আছোঁ ৰ'ব কঠিয়া আন্ধাৰ হ'ব গুজিৰাটো দাদা কেতিয়া মনত খাইছে কেছটো কি কি গম নাপাওঁ এইবিলাক মানুহ চাগে আমাৰ শ্বুটিং বৰ্তমান শ্বুটিং চলি আছে ইয়াতে কিন্তু এই খুলি কি হ'ব ডাইৰেক্ট মই পাৰে যায় এইফালে আমাৰ অসমীয়া উঠে খাওঁ কি এই মানুহ যে কয় আৰু এই পাৰা বস্তুবিলাক কিয় কৰিব লাগে হয়নে আমাৰ এটা কাহিনী কওঁ আৰু তোক মানে কাহিনী যে কি মানে আমাৰ এটা সৰু চলি গৈছিলে আৰু সৰু মানে ইমানো সৰু নহয় স্কুলত গৈছিলে আৰু স্কুলত যোৱা আছিল তাৰপৰা মাকে চব পঢ়াইছে পঢ়োৱাৰ পিছত পৰীক্ষাত গ'ল পৰীক্ষাত যোৱাৰ পিছত বঢ়িয়াকৈ লিখছি লিখি কিনে যেতিয়া পেপাৰখন লৈ আহিলে মাকে সুধিলে পাতৰগিলা চব লিখছে না কৈছে হেৰি মই পাৰাগিতা লেখা নাই মাই নৰাগিতা লিখছোঁ কৈছে কি কৰিলি তই এইগিলা আৰু পাৰাটো মই জানো কিয় লিখিব লাগে নৰাগিতা লিখি দিওঁ হে দেৱাই দেৱাই মানুহবোৰ শ্বুটিং চাই কেনে লাগছে হা হ'ব তো ভগত আমাৰ চেনেল চাবি চেনেল নাম কি গুটিদা আছে গুটিদা ক'ত গুটিদা লাগে গুটিদা হাই গাইজ এই আমাৰ গুটিদা বাকী চাব আপোনালোকে RK মিডিয়াত আহি আছে তুমি মোৰ আৰু এদিকেইটাই শ্বুটিং চাই আছে আমাৰ গাঁৱৰে হয় চাব আহি আছে কি কে বেলেগ নাই নেকি কাৰ ড্ৰেছটো চেঞ্জ কৰি আছে এতিয়া মানে কি হ'ব আৰু বন্ধু কি হবা এই তোর গার্লফ্রেন্ড আছে না ইয়ার আছে না হ্যাঁ সবরে গার্লফ্রেন্ড আছে সবরে আছে কার আছে গাইস মোর বাইরে সবরে আছে হ্যাঁ ও তুমি সাথে কি বলবো তোমার টেনশন নাই বড়ি থাকা মানে না টেনশন নাই এটা আমি এর বাস পেট দেওয়া লাগে লাগে তোমার কি গার্লফ্রেন্ড আছে কান কি লাগি আছে কান কি লাগি আছে কি লাগি আছে কান কি লাগি আছে কি লাগি আছে না গাইস তো গাইজ বৰ্তমান আমি লোকেশ্যনটো চিফ্ট কৰিলোঁ মানে বেলেগ এটা লোকেশ্যনত হা এই পাছফালে আমাৰ শ্বুটিং চোৱা মানুহ গাইজ ইয়াতে ভাল হ'ব তো বৰ্তমান আমি লৈ পৰি যাম কেমেৰাটো ৰ তো বৰ্তমান আমি ইয়াত আহিলোঁ আকৌ তো বৰ্তমান আমি এতিয়া নাইটৰ শ্বুটিং কৰিব আহিছোঁ এতিয়া বৰ্তমান এতিয়া আমাৰ শ্বুটিং চলি আছে আপোনাক দেখুৱাম কেনেকৈ কি শ্বুটিং কৰি থাকোঁ ক'ত কি কৰোঁ তো এতিয়া ভিডিঅ' চাই থাকিব লাইট ধৰিছে জুতি আইজ অবস্থা দেখুন লাইট ধরিছে হ্যাঁ নালাগে ও তোমার চিন্তা আছে হেল্ল' গাইছ নতুন বাইছ তলত বহি আছো কপি কে কৰা গেলে তুমি এটা কাম কৰা আমাৰ ৰিয়াক দেখাই দে ৰাকেশ তো বৰ্তমান আমাৰ শ্বুটিং চলি আছে এয়া রূপে हेलो ভাল ভাল তই কম্পিউটাৰ কৰা না ওকে জাজ কৰা না বিলকুল যায় খাওয়া কোনবাই না অর্ডার তোৰ আৰু মোৰ খাওয়া কোনবাই না হ'ব আমাৰ পুৰা মাৰি আছে এ হ'ব হা পুৰা মাৰি আছে এ হ'ব তো গাইজ যদি ভিডিঅ' চাই ভাল পাইছে লাইক কমেণ্ট কৰি দিব আৰু চেনেল ছাবস্ক্ৰাইব কৰি দিব দে বাই বাই